চ' আমি সজাগ হোৱাটো বৰ্তমান সময়ত জনসাধাৰণ সজাগ হোৱাটো বহুতেই বেছি গুৰুত্বপূৰ্ণ। কাৰণ অৰ্থনীতিটো আমি ধৰি ৰাখিছোঁ। আমাৰ পইচাই গৈছে। এতিয়া ভাবিব পাৰে যিসকলে টেক্স নিদিয়ে তেওঁলোকেতো তেওঁলোকৰ পইচা ক'তনো গৈছে? কিন্তু প্ৰত্যেকটো বস্তু কিনোতে আমি পইচা দিছোঁ। GSTৰ পৰা আদি কৰি পেলাই যিমান চৰকাৰে এতিয়া খৰচ কৰিছে সেইখিনি আল্টিমেটলি আমাৰ জনসাধাৰণৰ পইচা হয়। সেইখিনি সঠিক দিশত কাম কৰিছে নে নাই কৰা সেইটোৰ ওপৰত আমি নজৰ দিয়াটো আমি অতিকৈ গুৰুত্বপূৰ্ণ। সেই বস্তুটো মই ভাবোঁ যে মই আপোনাক ক'লোৱেই যে এডুকেশ্যনটো এনেকুৱা এটা মহৌষধি। এডুকেশ্যন হোৱাৰ লগে লগে মানুহৰ যুক্তি সহকাৰে চিন্তা কৰিব পৰা যিটো ক্ষমতা সেইটো বাঢ়ে। চায়েন্টিফিক হয়, বৈজ্ঞানিক ৰূপত চিন্তা কৰিবলৈ পাৰে আৰু প্ৰমাণ ভিত্তিক চিন্তা কৰিব পাৰে। নহ'লে আমি সেই অৱস্থাতে থাকিম য'ত আমাক যি বস্তু দি থৈ যাব কোনোবাই, সেই বস্তুটোৱে আমি গ্ৰহণ কৰিম। তাৰপিছতে আমি গম পাম যে এইটো দেখোন বি আছিলে।